हेलो दोस्तों नमस्कार पुनः এটা নতুন ভিডিও আমি বনাবলৈ গৈ আছো আৰু আজি গৈ আছো ক'ত গৈ আছো ধেমাজি ইঞ্জিনিয়াৰিং কলেজ আমাৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজ ছাত্ৰ আছে বৰ লগত ফাৰ্ষ্ট বেচ কোন সেমিস্টাৰ ফোৰ্থ সেমিস্টাৰ থাৰ্ড সেমিস্টাৰ থাৰ্ড সেমিস্টাৰ পাইছে বৰ্তমান দুটা বেচে আছে তাত 2020 চনত স্থাপিত হৈছিল ধেমাজি ইঞ্জিনিয়াৰিং কলেজ তাকে যাও চাও আজি আপোনালোকক কিমান কিনে দেখাব পাৰো बोलक अपना আমাৰ লগত আপনিও बोलक যদি যাবলৈ বেয়া পাইছে ভিডিওটি চাই থাকক সকলোখিনি দেখাই আছো আৰু আমি এতিয়া আহি পাইছো ধেমাজি তিনিআলি এইটো NH 15 আৰু আমি এতিয়া বাওঁফালে যাব লাগিব লেফট সাইড আৰু এইখন ধেমাজি ৰিলায়েন্স ট্ৰেন্ডছ আৰু অলপ গৈ আমি থানা তিনিআলি পাম এতিয়া ল'ব লাগিব ৰাইট টাৰ্ণ আৰু এইটো হৈছে থানা তিনিআলি ওচৰতে লাগি আছে বিষ্ণু মন্দিৰ আছে কাৰ্যালয় আৰু এইখন থানাখন ওচৰতে লাগিছে এইকাৰণে থানা তিনিআলি এতিয়া আমি সিধা গৈ থাকোচোন এতিয়া অলপ এইখন দেখাব ধেমাজি ভিশাল আৰু অলপ মানে ধেমাজি SBI ব্ৰাঞ্চ এটা আছে আৰু আমি এফালে গৈ থাকিলে এইফালে পাম ধেমাজি কলেজ আৰু অলপ আগত ধেমাজি কমাৰ্চ কলেজ আৰু ষ্টেচন ৰোড এফালে যায় ধেমাজি ৰেলৱে ষ্টেচন এইখন ৰজা গাড়ী এখন গৈ আছে ফৰ্চুনাৰখন কিন্তু কিবা এটা লাগে এইখন ধেমাজি কলেজ আগৰ পুৰণি গেটখন আৰু ইফালে লেফট সাইডে গুচি যাব লাগিব তেতিয়া কলেজখন পাব এতিয়া সাইডে সাইডে আমি অলপ দেখাব পাৰিছো আৰু সম্পূৰ্ণ দেখাব নোৱাৰিম এইখনে কলেজখন আৰু আমি এতিয়া গৈ থাকিম এইটোকা কাৰিচুক বুলি কয় এলে গৈ আমি কাৰিচুক পাম কাৰিচুক তিনিআলি কাৰিচুক বজাৰ আৰু এতিয়া আমি ল'ব লাগিব লেফট টাৰ্ণ আৰু সিধা গলে পাম আমি ধেমাজি ৰেলৱে ষ্টেচন আমি এতিয়া গপাক হৈ যাম সেইকাৰণে যাব লাগিব আমি लेफ्ट साइड और यहाँ पर 12 किलोमीटर सीधा गुसी गले जामुई पास आदिमे যাব লাগিব আৰু একদম বনাইছে আৰু লেখাৰ বুলি আৰু ইফালে ভাবিছো অলপ বেছি হ'ব নেকি ডিসটেন্সটো সেইকাৰণে এইফালে এতিয়া আমি আহি পাইছো ধেমাজি মাদাৰ্স প্ৰেট স্কুল আৰু ধেমাজিৰ এখন আখখাৰী স্কুল এইখন হৈছে CBSE স্কুল ভালকৈ দেখাব পৰা নাই বাৰু আপোনালোকক কাৰণ আমি এতিয়া বৰষুণো দি আছে অলপ বতৰটো বেয়া আৰু বাহিৰৰ পৰা লৈছো সেই কাৰণে ক্ষমা কৰিব ইয়াত ট্ৰেইন আহিব এটা ৰমাই দিলে না গেটখন বুলি আগল যাবিম না আহিব নাহিবি হয় ইয়াৰ কাৰণে যাবি আৰু ষ্টপ আকৌ এইবোৰ কিছুমান ৰেল ক্ৰসিঙত ধাৰা লিখিত আছে আপুনি যদি ৰেল ক্ৰসিঙত নৰৈ আপুনি ৰেল ক্ৰসিঙৰ ভায়োলেট কৰে তেতিয়া কি আপোনাৰ হ'ব পাৰে এতিয়া তো হোষ্টেলত থাক হোষ্টেল কি বুলি কয় হোষ্টেল কেটা আছে তাত হোষ্টেল দুটা আছে দুটা হোষ্টেল দুটা আছে বয়স হোষ্টেল দুটা কিবা নাম দিছে নেকি নাম BS1 আমাৰ হোষ্টেলটো নাম বৰ্তমান লাগে কি নাম BS1 বয়স হোষ্টেল 1 বয়স হোষ্টেল 1 BS1 তই কিমান জন থাক আমাৰ তাত প্ৰায় 120 জন থাকে 120 বৰ্ডা 120 বৰ্ডা আৰু গাৰ্লছ হোষ্টেল বেলেগ আৰু এটা গেষ্ট হাউস ওচৰতে আছে বনাইছে গেষ্ট হাউসটো খালি একদম VIP হোষ্টেল লেট্ৰিন বাথৰুম সব এটেচ ঘৰৰ এটেচ নহয় নি আমাৰ এটেচ নহয় হলো আজি এটেচ আছে দুটামান মই হেড ৰুমতে থাকো এটেচ থকাটো থাক তই ওপৰ মাল না সব অলপ এডিট কৰিব এইখন হৈছে গপাকৰ পথাৰ দুইফালে পথাৰ আৰু নতুন ৰাস্তা একেবাৰে নতুনকৈ বহলাই বনাই দিছে আমি এতিয়া টেকজুৰি হৈ যাম ব্ৰাঞ্চ কি আছে ব্ৰাঞ্চ সিভিল ইঞ্জিনিয়াৰিং আছে তাৰপিছত আপোনাৰ কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং তাৰপিছত তোৰ এই মেকানিকেল ব্ৰাঞ্চ চাৰিটা তিনিটা সিভিল মেকানিকেল আৰু কম্পিউটাৰ সায়েন্স তিনিটা ব্ৰাঞ্চে আছে এটা ক্লাছ হৈছে নাই ক্লাছ হৈ আছে অফলাইন ক্লাছ এতিয়া অনলাইন দিছে জুনিয়ৰখিনি পুৰণা বাহানা অমিক্ৰম আমি মহাপুৰুষজনকে খবলৈ গৈ আছো এটা ৰুমত কেইজনকে থাকো এতিয়া দুজন সবতে জুনিয়ৰ একেলগতে ভৰাইছে নে জুনিয়ৰ নাই জুনিয়ৰ কাৰণে বেলেগ জুনিয়ৰ বেলেগ হোষ্টেল কিছুমান ডাঙৰ হলত তিনিটাকেও দিছে তিনিটা চাইডেও থাকে মানে কিছুমান ডাঙৰ হলটো তিনিটা দিয়া মেক্সিমাম তিনিটা থাকে হল অকল দুটা নে তিনিটাই আছে তহঁতে কি বিচনাবোৰ কি কিনি লৈছিলি 10,000 টকা দিছিলো
10,000 টকা দিয়া হৈছে মানে নিজে কিনি ল'বলগীয়া হৈছে ন এইটো পইচাটো ৰিফাণ্ড কৰিম বুলি কৈছে 10,000 টকা আকৌ ওলাই অহা টাইমত এতিয়া নাছিলে ন চৰকাৰ ফালৰ পৰা এতিয়া চৰকাৰী হোষ্টেললৈ দিয়া নাই ঠিকে আছে পেভাব্লক ৰাস্তা পাইছোঁ আৰু পেভাব্লক ৰাস্তাটো অলপ মানে ঘট কৰি আহে দেই যিমান প্লেনটো টেকজুৰি তিনিআলি ন চাৰিআলি তিনিআলি ৰাইট চাইডে গ'লে বজাৰ বহে মানে টেকজুৰি সৰুসুৰা বজাৰ আৰু সৰুসুৰা বজাৰ সাপ্তাহিক বজাৰ আমি পালোগে পাই গৈছো আৰু ডেষ্টিনেশ্যন পাওঁ লাল ফ্লেগ উৰাই থৈছে যে এখন বেলেগ মন্দিৰ সেইখিনি অকণমান কলেজ এইটো জীয়াঢল মুখ আৰু অৰুণাচলৰ পাহাৰ জীয়াঢল মুখ আৰু অৰুণাচলৰ পাহাৰ আৰু আমি যেতিয়া ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ ভিতৰলৈ সোমাই নাযাওঁ আৰু আমাৰ ভাইটি ডেনিয়েল চুটিয়ে আমাৰ ভিতৰৰ অংশ দেখাই দিব ধন্যবাদ তো এইখনে কলেজখন এইটো ৰাস্তাটো এইফালে সেই চিধা চিধি যিটো বিল্ডিং ওলাই আছে এইটো গাৰ্লছ হোষ্টেলটো এইটো আমাৰ প্ৰিন্সিপাল ছাৰহঁতে থাকে মানে এইটো সেই অফিচ প্ৰিন্সিপাল ছাৰ আৰু এই এক্সাম চেল আৰু সেইটো একাডেমিক ব্লকটো মাজৰটো ইয়াৰ বৰষুণ দিছিলে তো এই ৰাস্তাত এই ট্ৰেক্টৰে কাম কৰি আছিলে মাটি খহাই আছিলে সেইকাৰণে অলপ বোকা হৈছে তাৰ পৰা এইফালে আমাৰ বইজ হোষ্টেল 1 আৰু বইজ হোষ্টেল 2লৈ যায় সেইটো দূৰত যিটো মাজত পিংক কালাৰৰ বিল্ডিং দেখিছে সেইটো গেষ্ট হাউচ তাতো ল'ৰা ৰাখিছে এতিয়া এই যে চিনিয়ৰ লেটাৰেল এণ্ট্ৰিখিনি আছে আৰু ট্ৰান্সফাৰ লৈ অহাখিনি এইফালে আমাৰ সেইকেইটা বইজ হোষ্টেল 1 এটা বইজ হোষ্টেল 2 প্ৰথমটো বইজ হোষ্টেল 1 ছেকেণ্ডটো বইজ হোষ্টেল 2 এইখন আমাৰ ফিল্ডখন বৰ্তমান মাটি পেলাই আছে এই ফিল্ডখন মাটি পেলোৱাৰ কাৰণে ৰাস্তাকেইটা অলপ বোকা হৈ আছে এইটো মোৰ ৰুমটো এই আচলতে এইটো মোৰ ৰুম নহয় খালী মই এইটোতে থাকোঁ আমিকেইটা একেলগতে খুব তিনিটাই তাৰপিছত এইটো এটা ৰুম লগতে জইন আছে ইয়াতে এইকেইটা প্ৰাণী আমাৰ এইটো আমাৰ বাথৰুমটো এটেচ আছে এইজন প্ৰাণী ক'ত গ'ল এইজন আমাৰ প্ৰাণী আৰু বাহিৰৰ এইটো এটা খুব সুন্দৰ এটা পৰিৱেশ বাহিৰৰ অৰুণাচলৰ পাহাৰ আৰু এইফালে জীয়াঢল নদী কাষৰে বৈ গৈছে এইটোৱে খুব সুন্দৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা ওলাই আহিলোঁ আমি আৰু এতিয়া ভাবিছোঁ যিটো ৰাস্তাই আহিছিলোঁ সেইফালে নাযাওঁ বেলেগ এফালে যাম বুলি ভাবিছোঁ পুনৰ বেলেগ এটা ৰাস্তা আপোনালোকক চিনাকি কৰি দিবলৈ ওলাই আছোঁ ব'লকচোন চাওঁ পুনৰ আমি ঘূৰি আহি টেকজুৰি তিনিআলি পালোহি আৰু আমি আহিছিলোঁ এই চিধা অহা ৰাস্তাতে এতিয়া আমি সেইফালে নাযাওঁ আমি গুচি যাম এতিয়া পাঁচআলি হৈ এতিয়া আমি সেইকাৰণে যাব লাগিব সোঁফালেদি বাওঁফালে যাব লাগিব তিনিআলিতে হৈছে এইটো আপুনি যদি বাওঁফালে গুচি যায় আপুনি যাব পাৰিব গহপুৰীয়া গাঁও এইফালে আছে আৰু আমি এতিয়া যিখন গাঁও পাম নাট গাঁও পাম তাৰপাছতে আমি জামুগুৰি পাঁচআলি কি নাম কোচগাঁও নামঘৰ তো জামুগুৰি পাঁচআলি ইয়াত মানে 5টা আলি সংযোজন হৈছে সোঁহাতে যাব লাগিব এইফালে গ'লে জীয়াঢল মুখ পাম জীয়াঢল আৰু উত্তৰ ধেমাজি বুলিয়ে ক'ব লাগিব উত্তৰ ধেমাজি যিটো অঞ্চল আছে এইফালে আছে আপোনাৰ বাসুদেৱ তিনিআলি আৰু উত্তৰ ধেমাজি যিখিনি অঞ্চল পৰে এইফালে আছে বেক চাইডটো গুদামৰ এখন ৱেইট ব্ৰিজ ৱেইট ব্ৰিজ মানে ইয়াতে যিবোৰ ট্ৰেইনৰ পৰা নামাই ন চাউল তাউল সেই গাড়ী দি
এতিয়া ধেমাজি ৰেলৱে ষ্টেচন পাম আৰু দুই কাষে গছ দেখিছে খুব সুন্দৰ পৰিৱেশ আৰু গছবোৰ থাকিলে বহুতেই ভাল লাগে এইটোৱে হৈছে ধেমাজি ৰেলৱে ষ্টেচন আৰু আমি সিধা গ'লে পাই যাম ধেমাজি টাউন পেট্ৰল পাম্প আমি এনে গুচি গৈছিলো এই ৰাইট সাইড দেখিছিলে ৰাইট সাইডে এই ৰাস্তায় গুচি গৈছিলো গপাকৰ ৰাস্তালৈ এতিয়া আমি পুনৰ আহি একেঠাইত পাই গ'লো আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভাল পালে উৎসাহ প্ৰেৰণাবোৰ যোগাই দিবলৈ নাপাহৰিব ধন্যবাদ